নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ সৰ্ববৃহৎ নিযুক্তি পাঁচটা বিভাগত প্ৰায় 47,000তকৈ অধিক নতুন পদ মুকলি হৈ আছে যাৰ বাবে শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যিখিনি কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিব পাৰিব তো অসমৰ ল'ৰা ছোৱালীৰ বাবে এই সোণালী সুযোগ আহিছে তো যিখিনি কেণ্ডিডেটৰ 10 12 আৰু গ্ৰেজুৱেট কৰিছে তেওঁলোকে এই পদখিনিত আবেদন কৰিব পাৰিব পাঁচটা বিভাগৰ ফালৰ পৰা 47,000তকৈ অধিক পদ মুকলি হৈ আছে তো সকলোকেইটা ডিটেইলছৰ বিষয়ে ফুললি এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো কোনো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰম্ভণিতে কওঁ যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক পাব তাত গৈ আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ সঘনাই সকলোতকৈ প্ৰথমতে পাবলৈ আৰু এই নটিফিকেশ্যনবোৰ চাবলৈ বিচাৰিলে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আপোনালোকে চাব পাৰিব তো প্ৰথম যিটো নটিফিকেশ্যন আহিছিলে ডিএমইৰ ফালৰ পৰা আহিছিলে ইয়াতে গ্ৰেড 3 নন টেকনিকেলৰ পদ মুকলি হৈ আছে সৰ্বমুঠ ইয়াতে 765টা পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ হ'ব 5 জানুৱাৰী তাৰিখৰ পৰা ঠিক আছে তো 5 জানুৱাৰীৰ পৰা লিংক এক্টিভেট হোৱাৰ লগে লগে আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম চেনেলটোৰ লগত জড়িত হৈ থাকিব কেনেকৈ আবেদন কৰিব লাগে ষ্টেপ বাই ষ্টেপ ভিডিঅ'ত বুজাই ক'ম তো ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী আৰু ইয়াৰ বাবে চেলাৰী প্ৰদান কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকা চেলাৰী প্ৰদান কৰিব লগতে বয়স দিছে 18 পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে আৰু ইয়াতে পোষ্টৰ এগেইনষ্টত এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ যদি আপুনি মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে নাইবা গ্ৰেজুৱেট কৰিছে যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সকলোখিনি পোষ্টৰ এগেইনষ্টত বেলেগ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈ আছে ঠিক আছে 2 নম্বৰ নটিফিকেশ্যনটো আহিছে ষ্টেট বেংকৰ ফালৰ পৰা আহিছে SBIৰ ফালৰ পৰা আহিছে ইয়াতে জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ ক্লাৰ্কৰ পোষ্ট মুকলি হৈ আছে ইয়াতে সৰ্বমুঠ 13,735টা পদ ইয়াতে মুকলি হৈ আছে আৰু ইয়াৰ বাবে গ্ৰেজুৱেট ডিগ্ৰীধাৰী কেণ্ডিডেটখিনি আবেদন কৰিব পাৰিব যিখিনি আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ফাইনেল ইয়েৰ বা ফাইনেল ছেমিষ্টাৰতো পঢ়ি আছে তেনেহ'লে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব ঠিক আছে আৰু এই পদকেইটাৰ অনলাইন আবেদন 17 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 জানুৱাৰী যিখিনি কেণ্ডিডেটে ইণ্টাৰেষ্টেড তেওঁলোকে 7 জানুৱাৰী আগতে আবেদন কৰিব আৰু এক্সাম চেণ্টাৰসমূহ হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ ঠিক আছে আৰু ইয়াৰ বাবে চেলাৰী 24,000 টকাৰ পৰা আৰম্ভ হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন অলৰেডি আপোনালোকক কৈছোৱে ফাইনেলি কেণ্ডিডেটখিনিও ইয়াতে আবেদন কৰিব পাৰিব ইয়াতে এজ দিছে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি আৰু ইয়াৰ বাবে কিন্তু এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব জেনেৰেল OBC আৰু EWS কেণ্ডিডেটখিনিয়ে 750 ৰুপিজ আৰু PWD SC STয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে আৰু অসমৰ বাবে ভেকেঞ্চি আছে 311টা ভেকেঞ্চি ঠিক আছে তো এই নটিফিকেশ্যনবোৰ আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ চাব পাৰিব 3 নম্বৰ নটিফিকেশ্যনটোত আগবাঢ়িছোঁ ইয়াতে আহিছে RRBৰ ফালৰ পৰা আহিছে অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে ইয়াতে গ্ৰুপ ডিৰ সৰ্বমুঠ 32,000তকৈ অধিক পদ ইয়াতে মুকলি হৈ আছে আৰু এই পদবোৰৰ অনলাইন আবেদন আৰম্ভ হ'ব অহা 23 জানুৱাৰী তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'বগৈ 22 ফেব্ৰুৱাৰী তাৰিখ অ'কে তো এইটো গ্ৰুপ ডিৰ হয় RRBৰ ফালৰ পৰা আহিছে আৰু অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাই তেনেহ'লে 10 পাছ কৰা কেণ্ডিডেটখিনিও ইয়াতে আবেদন কৰিব পাৰিব লগতে যদি ITI পাছ কৰিছে তথাপিতো আবেদন কৰিব পাৰিব BE বা BTech ডিগ্ৰীধাৰী কেণ্ডিডেটখিনিও আবেদন কৰিব পাৰিব আৰু লগতে যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে নহ'লে ডিগ্ৰী পাছ কৰিছে তথাপিতো এই পদখিনিত আবেদন কৰিব পাৰিব তো বয়সৰ সময়সীমা 18 বছৰ বয়সৰ পৰা 33 বছৰ দিছে আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC STয়ে 5 বছৰ OBCয়ে 3 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে পাব আৰু যিখিনি জেনেৰেল OBC EWS কেণ্ডিডেট তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব SC ST আৰু ফিমেল কেণ্ডিডেট হ'লে 250 টকা দিলে এপ্লিকেশ্যন ফিজ ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে অলৰেডি কৈছোঁ ইয়াৰ লাষ্ট ডেট 22 ফেব্ৰুৱাৰী আৰু অনলাইন আবেদন আৰম্ভ হ'ব 23 জানুৱাৰী তাৰিখৰ পৰা আৰু আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ফুল এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব লিংক এতিয়াও এক্টিভেট হোৱা নাই লিংক এক্টিভেট হোৱাৰ লগে লগে ভিডিঅ' প্ৰভাইড কৰিম 4 নম্বৰ নটিফিকেশ্যনটো আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে অৰ্থাৎ AAIৰ ফালৰ পৰা আহিছে ইয়াতে সৰ্বমুঠ 89টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন
কৰিব লাগিব ঠিক আছে তো জুনিয়ৰ এছিষ্টেণ্টৰ 89টা পদ আছে ইয়াতে স্যালাৰি ৩১,০০০ টকাৰ পৰা ৯২,০০০ টকালৈকে স্যালাৰি প্ৰদান কৰিব লগতে বয়সৰ সময়সীমা 18 পৰা 30 বছৰ বিচাৰিছে এজ ৰিলেক্সেশ্যন পাব OBC 3 বছৰ SC ST 5 বছৰ আৰু এক্স সাৰ্ভিসমেন হলে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি 10 পাছ কৰিছে লগতে 3 বছৰ ডিপ্লোমা লাগিব মেকানিকেল অটোমোবাইল আৰু ফায়াৰত আৰু যদি আপুনি 12 পাছ কৰিছে সিম্পল নাইবা গ্ৰেজুৱেট কৰিছে তথাপিতো এই পদকিনিত আবেদন কৰিব পাৰিব কিন্তু লগতে লাগিব LMV ড্ৰাইভিং লাইসেন্স ঠিক আছে আৰু এই পদগিটাৰ বাবে অনলাইন আবেদন 30 ডিসেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে তো অনলাইন আবেদন কৰিব পাৰিব লিংক ডেসক্ৰিপচনতে পাব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 28 জানুৱাৰী তো 28 জানুৱাৰীৰ আগতে আবেদন কৰি ল'ব আৰু এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ চেনেলটোত জইন হোৱা নাই জইন নাওত ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ পাবলৈ 5 নম্বৰ নটিফিকেশনটোত আহিছো 5 নম্বৰ নটিফিকেশনটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে চমুকৈ SBI ৰ ফালৰ পৰা আহিছে তো এই পদগিটাৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব এপ্লাই ষ্টাৰ্ট হৈছে 27 ডিসেম্বৰ তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী তো যিখিনি ক্যান্ডিডেট ইন্টাৰেস্টেড তেওঁলোকে 16 জানুৱাৰীৰ আগতে আবেদন কৰিব সৰ্বমুঠ ইয়াতে 600 পদ মুকলি হৈ আছে পিওর পদ মুকলি হৈ আছে SBI ঠিক আছে তো ইয়াতে ক্যাটেগৰি ওয়াইজ পদসমূহ ভাগ কৰা আছে আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা গৈ এই নটিফিকেশনটো ভালদৰে চাব পাৰিব আৰু এক্সাম সেন্টাৰ ইয়াতে গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ আৰু শিলচৰত ৰাখিছে আৰু ইয়াৰ বাবে স্যালাৰি হৈছে 48,000 ৰ পৰা 85,000 স্যালাৰি ইয়াতে প্ৰদান কৰা হ'ব আৰু বয়সৰ সময়সীমা মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 30 বছৰ বয়স ইয়াতে বিচাৰিছে লগতে SC ST হলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC হলে 3 বছৰ PWD ক্যান্ডিডেট হলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু এই পদগিটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰাখিছে গ্ৰেজুৱেশ্যন যিকোনো আৰ্টছ সায়েন্স কমাৰ্চ সিম্পল গ্ৰেজুৱেট হলে ইয়াতে আবেদন কৰিব পাৰিব আৰু যিখিনি ক্যান্ডিডেটে ফাইনেল ইয়াৰত পঢ়ি আছে বা ফাইনেল সেমিষ্টাৰত পঢ়ি আছে তেওঁলোকেও এই পদখিনিত আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ অলৰেডি হৈছে 27 ডিসেম্বৰ তাৰিখৰ পৰা তো ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী তো 16 জানুৱাৰী আগতে আবেদন কৰিব যিখিনি বন্ধু বান্ধৱী ইন্টাৰেস্টেড আৰু এই নটিফিকেশনখন ফুল ডিটেইলছটো চাবলৈ হলে আপোনালোকে ডেসক্ৰিপচন চেক কৰিব তাতে সকলোকিটা নটিফিকেশনৰ লিংক দিয়া হৈ আছে তাত গৈ আপোনালোকে ভালদৰে নটিফিকেশনসমূহ চাই ল'ব পাৰিব আৰু আমাৰ হোৱাটছআপ চেনেলটোত জইন নাওত ক্লিক কৰি জইন হ'বলৈ একেবাৰে নাপাহৰিব তো বন্ধু বান্ধৱীসকল আজি এটা ভিডিঅ'ত সম্পূৰ্ণ 5টা নটিফিকেশনৰ বিষয়ে আপোনালোকক ডিটেইলছত বুজাই ক'লো তো আশা কৰিছো ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ